এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। আজি ইয়াতে পৰা কালি যোৱা নাই, ঘৰতে আছোঁ। আজি ৰবৰ নিবলৈ আহিব, ৰবৰ চিটছ নিবলৈ আহিব। এইবিলাক চিটছবিলাক এইবিলাকে ৰবৰ চিটছ, নেচাৰেল ৰবৰ চিটছ, নেচাৰেল এইবিলাক ইয়াতো আছে, দেখিছেনে? যোনে যোনে ৰবৰ খেতিৰ লগত জড়িত তেওঁলোকে জানিব। এই চিটবিলাক RS4ত যাব, পুৰা গল্ডেন কালাৰ হৈ গৈছে, দেখিছেনে? এইবিলাক চব RS4ত যাব। এইফালে ইয়াতো আছে, তাৰপৰা ইয়াতো আছে, দেখিছেনে? ইয়াতো আছে, দেখিছেনে? কাম চোৰ ইমান দেৰিকৈ হৈ উঠিছে। ইয়াতো থৈ দিয়া আছে, দেখিছেনে? ইয়াতো থৈ দিয়া আছে। আজি এইবিলাক চব নিবহি এইবিলাক। আৰু এটা বস্তু দেখাব লওক, এইটো হৈছে স্ক্ৰাপটো দেখিছে? এইটো স্ক্ৰাপটো, এইটো বেছি নহয়, 60-70 ৰুপিজ পাৰ কেজি। এই চিটবিলাক আকৌ আপোনাৰ পাৰ কেজিত 180 হৈ আছে এতিয়া, পাৰ কুইণ্টল 18,000 টকা। আহক আগলৈ দেখুৱাইছোঁ।